আজি আছোঁ আমি বৰহাটৰ ডাঙৰিকুমা এখন গাঁৱত, য'ত আপোনাৰ অৰুণাচল অসম সীমান্ত। আৰু এইটো পাহাৰটো দেখিছে নাই? এই পাহাৰটো হ'ল আমাৰ অসমৰ, আৰু বেক চাইডে আছে অৰুণাচল। ধুনীয়া ভিউ, ৰাস্তা গাঁৱলীয়া ৰাস্তা। আমি গৈ আছোঁ আৰু এইটো চাইডে গ'লে নাগালেণ্ড বৰ্ডাৰো পায়। ধুনীয়া ভিউ, আপোনালোকে চাব সৌন্দৰ্য। এইফালে বিহু গাই আছে, ধুনীয়া ধুনীয়া বিহু এনজয় কৰক। এয়া হ'ল বিহু, হুঁচৰি দৌল। ধুনীয়া বিহু গাইছে, বিহু বতৰ, বিহু উদযাপন নি। আপোনালোকে কমেণ্ট কৰক আপোনাৰ ফালে বিহু কেনেকুৱা চলিছে বুলি। এয়া পাহাৰ, আৰু সেই মেইন ৰাস্তাইদি গ'লে দিল্লীঘাট বুলি জেগা এডোখৰ পায়। দিল্লীঘাট হৈ নামৰূপ যাব পাৰি, নামৰূপ হৈ নাহৰকটীয়া আৰু টিপামলৈও যাব পাৰি। ধুনীয়া জেগা। আমি বৰ্তমান আছোঁ এতিয়া পাহাৰৰ ৰাস্তাত গৈছোঁ, চিনি নাপাওঁ। আৰু পাহাৰৰ পৰা খৰি লৈ আনিছে এইকেইজনে। খৰি দেখিছে নাই? এডাল খৰি গাঁত লৈ আনিছে। গোমা বতৰ, এইফালে ৰাস্তা নাই, পতৰ বুলি কৈছে। আৰু পাৰ হৈ যাব লাগিব হাঁকোৱেদি। আপোনালোকে ব'লক দেখুৱাম, হাঁকোৱেদি পানী গৈ আছে, পাহাৰৰ পৰা পানী আহিছে। বৰ্তমান আমাৰ তাততো পানীয়ে নাই, কিন্তু এই ঠাইডোখৰত আছে এইবিলাক পানী। এইটো অকণমানি সৰু সুৰা জান আৰু ভিউটো 360ত দেখাইছোঁ। এইফালে এইটো ধুনীয়া ভিউ। আমি এই পিছফালৰ গাঁৱৰ পৰা আহিছোঁ, আৰু এইফালে ধুনীয়া মজা ভিউ নেকি, আল্টি ভিউ। আৰু এইটোৱে জান, ইয়াততো মাছ ধৰি আছে মানুহে। আমাৰ তাততো একেবাৰে পানী নাই, এক চুলুত পানী নাই পথাৰত। ধুনীয়া জান। চুলিটো দীঘল হৈছে, কাটিব লাগিব। আৰু বিহু বুলি চুলিটো নাকাটিলোঁ, আৰু এনেকৈ থৈ দিছোঁ। অলপ খটকেইটা মাৰি অলপ দীঘল ছিষ্টেমত থ'ব লাগিব এবাৰ চুলিটো নেকি। আৰু এতিয়া ভিউ পইণ্ট চালোঁ আপোনালোকক। বেলিটো চান এণ্ড ডুবু হৈছে, বৰ ধুনীয়া হৈ আছে। আপোনালোকক এতিয়া বেক কেমেৰাটো দেখুৱাব নোৱাৰিম চাগে। ক'ত গ'ল এইটো এইডোখৰতে আছে। আপোনাৰ ৰঙাকৈ দেখিছে নাই? মই ফকাচ গছজোপা দুজোপা ফাকত আছে। এই দুজোপা ফাকত চাওক, চান এণ্ড ডুবু হৈছে। আৰু ধুনীয়া ভিউ। আপোনালোকৰ আগৰ পৰা গৈ অলপ দেখুৱাম ভিউটো। আৰু এতিয়া ইয়াতে সামৰিছোঁ। অকণমান আগত গৈ ভিডিঅ'টো আপোনালোকে শেষ নকৰিব, শেষলৈকে চাই থাকক। ধুনীয়া ধুনীয়া জেগা। আৰু পাৰিলে কাইলৈ অৰুণাচল গৈ দেখুৱাবলৈ চেষ্টা কৰিম, নোৱাৰিলে নাই। ব'লক ভিডিঅ'টো আৰম্ভ।